ওয়েলকাম টু বোল্ড লার্ন উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ আজি লৈ আহিছোঁ অসমীয়া বিষয়ৰ কিছু সম্ভাৱনীয় প্ৰশ্ন। আশা কৰোঁ আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাত পৰীক্ষাৰ্থীসকলৰ সহায় হ'ব। 1 নম্বৰতে অতি সমপ্ৰস্ত প্ৰশ্ন থাকিব, প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। প্ৰশ্নকেইটা মই কৈ দিছোঁ। ক, লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা কবিতা পুথিখনৰ নাম কি? খ, বীৰ পূজা বুলিলে কি বুজা? গ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ জন্ম কেতিয়া হৈছিল? ঙ, কৈশোৰ বুলিলে কোনছোৱা সময়ক বুজায়? ঙ, তীৰ্থনাথ শৰ্মা অসমৰ সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? ছ, মিনতি নামৰ গল্পটো কোনখন গল্প সংকলনৰ পৰা লোৱা হৈছে? 2 নম্বৰ প্ৰশ্ন, যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। 2 নম্বৰকৈ থাকিব 4টা প্ৰশ্নৰ 8 নম্বৰ। ক, অসমীয়া কথাছবিৰ পৰিচালক কেইগৰাকীমানৰ নাম লিখা। ইয়াতে আপোনালোকে 4জন পৰিচালকৰ নাম লিখিলেই হ'ব। খ, বৈজ্ঞানিক মানসিকতা বুলিলে কি বুজা? গ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? ঙ, আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? ঙ, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? 3 নম্বৰতে যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব দিব। ইয়াৰে প্ৰশ্নকেইটাত থাকিব আপোনাৰ 3 নম্বৰকৈ, মুঠ 6 নম্বৰ। ক, কথা কবিতা বুলিলে কি বুজা? ইয়াৰ 2টা বৈশিষ্ট্য লিখা। খ, সমুদ্ৰ মন্থন পাঠটিত লেখকে বিভিন্ন আলোচনীসমূহৰ অন্তৰালত একোটা অভিপ্ৰায় থাকে বুলি কৈছে। সেই গুপুত অভিপ্ৰায়সমূহ কি? গ, 4 আশ্ৰম বুলিলে কি বুজা? এই 4 আশ্ৰম কি লিখা? 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াত নম্বৰ থাকিব 3 নম্বৰ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। নতুবা গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল? 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। যিকোনো 2টা শব্দৰ অৰ্থ লিখা। 1 নম্বৰকৈ 2 নম্বৰ থাকিব ইয়াতে। মলাট, পৃষ্ঠপোষকতা আৰু হলাহল। 6 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিবা। প্ৰতিটো প্ৰশ্নতে 2 নম্বৰকৈ 5টা প্ৰশ্নত 10 নম্বৰ থাকিব। ক, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? খ, উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। গ, কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? খ, হস্তিগ্ৰন্থ বুলিলে কি বুজা? ঙ, শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই? প্ৰথম ছ, ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কি চিঠি লিখিছিল? 7 নম্বৰৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। প্ৰসংগ সংগতি ৰাখি ব্যাখ্যা কৰা। প্ৰতিটোতে 4 নম্বৰকৈ, 2টাত 8 নম্বৰ থাকিব। ক, সন্ত ৰজ তমো গুণ সকলোতে নিৰ্গুণ বোলো হনু বিশ্ব গিৰি সেই মহাজন। খ, আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতি হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজলি তোলাতে থাকিল। আমি 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 8 নম্বৰৰ ক, তলত দিয়া যিকোনো 2গৰাকী কবিৰ কাব্যকৃতি চমুকৈ আলোচনা কৰা। শ্ৰীমন্ত শংকৰদেৱ, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ। 2 নম্বৰকৈ 4 নম্বৰ থাকিব। খ, আনন্দে গোবিন্দ বাই বৃন্দাবনে বেণু শীৰ্ষক বৰগীতটোৰ মাজেদি কি ক'বলৈ বিচৰা হৈছে? নম্বৰ থাকিব 5 নম্বৰ। গ, শেষ অৰ্ধ কবিতাটিৰ মূল ভাৱ লিখা। এই প্ৰশ্নটিত 5 নম্বৰ থাকিব। আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 9ৰ ক, ভাৰতীয় শিক্ষা ব্যৱস্থাত মূল্যবোধৰ ধাৰণাটো কেনেধৰণে আহিছে চমুকৈ বুজাই লিখা। 4 নম্বৰ থাকিব। নতুবা মূল্যবোধ বুলিলে কি বুজা? ভাৰতীয় দৰ্শনত মূল্যবোধক কি ভাগত ভগোৱা হৈছে? খ, যিকোনো 2টাৰ চমু টোকা লিখা। 2 নম্বৰকৈ 4 নম্বৰ থাকিব। দিবাস্বপ্ন, বীৰ পূজা, অপৰাধ প্ৰৱণ কিশোৰ। গ, কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? 2 নম্বৰ থাকিব। এইবাৰ আমি 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 10 নম্বৰৰ ক, নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত ব্যৱহৃত কেইটামান নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ উদাহৰণ দিয়া। ইয়াত নম্বৰ থাকিব 5 নম্বৰ। খ, বিভক্তি বুলিলে কি বুজা?
শব্দ বিভক্তি আৰু কাৰক বিভক্তি সম্পৰ্কে কি জানা লিখা। ইয়াত নম্বৰ থাকিব 6। তলত দিয়া বাক্যবোৰৰ অৰ্থ লিখি একোটা বাক্য ৰচনা কৰা, যিকোনো 4টাৰ। 2 নম্বৰকৈ 8 নম্বৰ থাকিব। নোম টেঙৰ হাত টান, চকুৰ প্ৰচাৰতে। কথা চহকী, চকু মুদা কুলি, গাখীৰতে মহৰ খুটি, টোপাই বুৰ মাৰ। এইবাৰ আমি 11 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। তলত দিয়া যিকোনো এখন ৰচনা লিখা। ইয়াত নম্বৰ থাকিব 15 নম্বৰ। পুথিভঁৰাল, অসমীয়া জনজাতি, নিবনুৱা সমস্যা, সাহিত্য আৰু মানৱ জীৱন।